নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এই যে মই দেখুৱাই আছোঁ এটা পিটিকা বা ভৰ্তা, এইটো খুব জটপটকৈ বনোৱা হৈছে। ঘপকৈ আপোনাৰ বেঙেনা পিটিকা বা ভৰ্তা খাব মন গ'ল, কিন্তু হাতত নাই টাইম বা এলাহো লাগিছে বা গেছ বচাবও পাৰে দেই। দেখিছেই বেঙেনা আলু লগতে বইল কৰি দিছোঁ, ভাপত সিজালোঁ আৰু এয়া বেঙেনা এফাল ল'লোঁ, দুখৰকৈ কাটি দিলোঁ আৰু আলু কেইটামান ল'লোঁ। জোখমতে পানী দি কুকাৰ চিটি মাৰি দিলোঁ, লগতে আপোনাৰ ভাতো হৈ গ'ল, পিটিকাও ৰেডি। তো অলপ স্পেচিয়েল কৰিবৰ কাৰণে, আপুনি ভৰ্তা বনাবৰ কাৰণে মই পেষ্ট বনাই ল'লোঁ আৰু তেল দিলোঁ, পিঁয়াজ দিলোঁ, কেঁচা জলকীয়া আৰু বেছি একো দিয়া নাই বিশেষ। বিলাহী দিব পাৰে। তাৰ পৰা এইটো লৰাই মই অলপ ৰঙা চিঙা পৰালৈকে ৰাখি দিলোঁ। তাৰপিছত এয়া মোৰ ভৰ্তা ৰেডি হৈ গ'ল। তো এই ট্ৰিক্সটো আপোনালোকে ইউজ কৰিব পাৰে, যাৰ সময় খুব কম থাকে হাতত, খাব মন গৈছে কিন্তু এলাহো লাগে দিয়কচোন কেতিয়াবা। তো এনেকৈ আপোনালোকে পাৰে খাবৰ কাৰণে, গৰম গৰম ভাতৰ লগত সানি খুব ভাল লাগে। তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে কমেণ্ট কৰিব, লাইক কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব প্লিজ। তো আজিলৈ আহোঁ, বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, বাই।